মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত মানে আজি বিশ্বনাথ বন সংমণ্ডলৰ 3টা ৰেঞ্জত আপোনাৰ মানে পক্ষী গণনা কাৰ্যসূচী লোৱা হয়। এই পক্ষী গণনা কাৰ্যসূচীত বিভিন্ন ধৰণৰ NGO, তাৰপিছত চৰকাৰী বিদ্যালয়, কলেজ আৰু বহু ধৰণৰ ৰাইজৰ সহায়ত এই কাৰ্যসূচী লোৱা হৈছে আৰু আমি এটা ভাল ফল পাম বুলি আশা কৰিছোঁ। এনে আনুমানিক বাৰত কিমান মান মানে হ'ব পাৰে? যোৱাবাৰ আমি চেঞ্চাছ কৰোঁতে 5,000 ওপৰত পাইছিলোঁ। এইবাৰো আমি সেনেকুৱা ধৰণৰ এটা আশা কৰিছোঁ। এইবাৰ অলপ ভাল হ'ব লাগে বুলি আমি আশা কৰিছোঁ, যিহেতু আমি অলপ এইবাৰ 2টামান এৰিয়া আমি এইবাৰ বঢ়াই পেলাই লোৱা হৈছে আৰু এইবাৰ আমাৰ পানপুৰ আমাৰ যোনটো এৰিয়া আছে তাত আমি বাহিৰতো এটা বিল আছে, নলনী বিল বুলি কয়, সেইটোতো আমি এইবাৰ চেঞ্চাছ কৰিবলৈ কৰিছোঁ। এনে কেনেধৰণৰ মানে তাত পক্ষীবিলাক পক্ষী মানে আপোনাৰ যোন চব আমাৰ লোকেল ইয়াৰ পক্ষী থাকে বা মাইগ্ৰেটৰী যোনবোৰ আপোনাৰ দূৰ ধৰক চাইবেৰিয়া এনেকুৱা দূৰ দেশৰ পৰা আহে মাইগ্ৰেটৰী পক্ষী পৰিভ্ৰমী চৰাই যোন সেনেকুৱা চৰাইও আমি পাইছোঁ। এইবোৰ এইবাৰ আমি কালিলৈ আজি পঞ্চম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী গণনাৰ মহোৎসৱ আছিলে। তাতে আমাৰ উত্তৰ পাৰে বিশ্বনাথ ৱাইল্ড লাইফ ডিভিশ্যনৰ চেণ্ট্ৰেল ৰেঞ্জৰ ফালৰ পৰা এটা গণনা মানে এৰেঞ্জ কৰা হৈছিলে আৰু তাৰে ভিতৰত আমি বৰ্তমান চেণ্ট্ৰেল ৰেঞ্জত আছোঁ। আমাৰ নিচিনা আমাৰ যেনেকুৱা শিক্ষা প্ৰতিষ্ঠান NGO ফালৰ পৰা বহুত কেইবাজনো আহিছোঁ। আমি কেইবাটা গ্ৰুপ বনাই বেলেগ বেলেগ ঠাই বেলেগ বেলেগ ৰেঞ্জত আমি গৈ পেলাই পক্ষী গণনা কৰিছোঁ। ৰাতিপুৱা আৰম্ভ হৈছিলে অনুষ্ঠানটো, এতিয়ালৈকে চলি আছে। তো গোটেই আমি কেইবাটা স্পিচিজ পাইছোঁ, বহুত স্পিচিজ পাইছোঁ আৰু তাৰ কেনেকুৱা কি ষ্টেটাছ হয়, কিমান প্ৰজাতিৰ স্পিচিজ পাওঁ মানে পক্ষীৰ আৰু কিমান হেৰিত পাওঁ যোনবিলাকে সহায় কৰিব আমাক ইভেন টুৰিজমটো ডেভেলপ কৰিবলৈ, এনেকুৱা বহুত তাৰ মূল্য আছে। তো সেইখিনি কৰি পেলাই আজি আমি চবে আজৰি হৈছোঁ বহুত কেইবাজনৰ লগত আৰু বহুত ধুনীয়া আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল। আমি একদম ক'ৰ জ'নত আহিলোঁ, পক্ষীৰ লগে লগে আমি বাঘ, গড়, মহ আদি বহুত কিবা কিবি দেখা পালোঁ। তো আশা কৰিছোঁ চবৰে ভাল লাগিছে। আমাৰ আৰু বহুত আমাৰ সৰু সৰু ভাই ভনীসকল আছিলে, কলেজৰ ষ্টুডেণ্টসকল, তেওঁলোকে বৰ ভাল পাইছে আৰু আমি আশা কৰিছোঁ আকৌ এনেকুৱা আয়োজন কৰা হ'ব আৰু আকৌ আমি ভাগ ল'ব পাৰিম। ধন্যবাদ।